এই কেইদিনমানত আমাৰ বহুতখিনি ব্লেম আমাৰ চৰকাৰৰ ওপৰত আৰু আমাৰ ওপৰত অপজিশ্যনৰ পৰা আমাক সঘনে জাপি দিয়া হৈছে আৰু পাব্লিকক মিছলিড কৰাৰ কাৰণে ভোটৰ স্বাৰ্থত নোহোৱা কিছুমান কথাবিলাক ক'ব বিচাৰিছে আগৰ চৰকাৰৰ সময়ত আছিলে গান কালচাৰ কিলিং আৰু ভাইলেন্স আজিৰ চৰকাৰত আছে পিচ হিলিং ট্ৰেন্সফৰমেশ্যন আৰু ডেভেলপমেণ্ট আজিৰ চৰকাৰৰ সময়ত আগৰ চৰকাৰ আছিলে ঘৃণা মানুহৰ মাজত মিছা কথা কৈ ফলছ কথা কৈ মিছা এটা প্ৰপগেণ্ডা কৈ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আজিৰ চৰকাৰৰ সময়টো হৈছে কো এক্সিষ্ট আমি একেলগে বসবাস কৰা সন্মানে পিপলছ হেভ হোপ এণ্ড ৰেজিলেন্স আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি আজিৰ চৰকাৰে কাম কৰিছে আগৰ চৰকাৰত লেক অফ ক্লিয়াৰ ভিজন এণ্ড প্লেনিং আগৰ চৰকাৰৰ কোনো 17 বছৰৰ তেখেতসকলৰ ইচি মিটিংবিলাকৰ মই ফাইলবিলাক চালোঁ এওপি বিলাক চালোঁ তাত কোনো ভিজন আৰু প্লেনিঙৰ কথা নাছিলে খালি বছৰৰ পইচাটো খৰচ কৰিব লাগে এই পইচাটো কেনেকৈ খৰচ কৰি খাব লাগে আধা মানে নিজৰ কাৰণে কৰিব লাগে এইটো মাথা মাৰিছিলে ইয়াৰ কাৰণে আগৰ চৰকাৰৰ বিলাকক চাওক আপুনি কৰোৰপতি হৈ গৈছে তেখেতসকলে আজি আমি শুনি আছো কোটি টকাৰ মাটি বেছি আছে ইলেকশ্যন খেলিবলৈ এই মাটিটো ক'ত পালে কোনবা 6 কোটি টকাৰ বেছিছে কোনবা 10 কোটি টকাৰ বেছিছে এই আগৰ 17 বছৰত তেখেতসকলে লুটি পুটি এই সম্পত্তিবিলাক একুমুলেট কৰিছিলে তেখেতসকলে লৈছিলে গতিকে তেখেতসকলৰ লিগেসি আছিল কিন্তু আজিৰ চৰকাৰখনৰ আমাৰ মিছন ভিজন আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কি কাম কৰিছে আমি জানো হেল্থত আমাৰ বহুতখিনি মেডিকেল ৰিনোভেশ্যন কৰা হ'ল WCD ডিপাৰ্টমেণ্টত মানৱ সেৱা আঁচনি চলি আছে বহুত অংগনবাদী চেণ্টাৰ কৰা হ'ল আজি এডুকেশ্যনত 1700তকৈ বেছি স্কুল ঠিক কৰা হ'ল এগ্ৰিকালচাৰত প্ৰায় লাখ আমাৰ ফাৰ্মাৰক আমি সাপোৰ্ট কৰিলোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এতিয়া হিচাপ আছে কিন্তু আগৰ চৰকাৰৰ কোনো হিচাপ নাই কোনো ধৰণৰ হিচাপে নাই আগতে সাপ্লাই কালচাৰ আছিলে আজিকালি আমি ইনোভেটিভ কাম কৰিছোঁ আমি 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ আজি আমি 220টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলোঁ বহুত ঠাইবিলাকত বিভিন্ন কমিউনিটি হল অডিটৰিয়াম ডাঙৰ এইবিলাক কৰিলোঁ আলাৰী চৰাঙৰ দ্বাৰা 1000তকৈ বেছি মন্দিৰ আমি নিৰ্মাণ কৰিলোঁ আগতে এখনো মন্দিৰ নিৰ্মাণ কৰা নাছিলে এখনো থানচালি নিৰ্মাণ কৰা নাছিলে গতিকে আগৰ চৰকাৰৰ কালচাৰটো আছিলে কি তেখেতসকলৰ সাপ্লাই কালচাৰ সাপ্লাই দিব লাগে শ কোটি টকাৰ পইচা খাব লাগে তেখেতসকলে কৈ আছে কি আমি বাহিৰৰ ঠিকাদাৰক মানে কাম দিছোঁ আজি মোৰ তাত তথ্য আছে তেখেতসকলক ইউপিৰ পৰা লৈ মহাৰাষ্ট্ৰৰ পৰা লৈ বহুত বাহিৰৰ ঠিকাদাৰবিলাকে কাম কৰিছিলে যিটো মই সময়ত এই লিষ্টটো আপোনালোকক মই জনাই দিম কাৰণ এই জনাই দিয়াটো মোৰ দায়িত্ব তেখেতসকলে ভুল কাম কৰিব আৰু বেলেগক আঙুলি দেখাব এইটো হ'ব নোৱাৰে তো সেইকাৰণে আজি জনপ্ৰতিনিধি হিচাপে কোনে ভুল কৰিছে কোনে ভাল কৰিছে ৰাইজৰ স্বাৰ্থত এই কথা কোৱাটো আমাৰ দৰকাৰ আগৰ সময়ত বিউৰোক্ৰেটবিলাকো কাম কৰা নাছিলে আজিৰ বিউৰোক্ৰেটবিলাকে লাষ্ট মাইল ডেভেলপমেণ্টটো চাবলৈ গৈছে আমাৰ ছেক্ৰেটাৰীৰ পৰা আদি কৰি যে VPRPৰ কাম হৈছে নে নাই প্ৰভাৰ্টিৰ কাম যাৰ কাৰণে আজি বাক্সা জিলা তেনেকৈ এটা ভাল এটা পৰিৱেশত আহিল আমাৰ ৰেচন কাৰ্ড পাইছে নে নাই ফাৰ্মাৰ কাৰ্ড পাইছে নে নাই যিটো আমাৰ কিষাণ যিটো ফাৰ্মাৰ কাৰ্ড পাব লাগে প্ৰত্যেকটো বেনিফিচিয়াৰী স্কিমবিলাক লাষ্ট মাইললৈকে যাই পেলাই আমাৰ এতিয়া অফিচাৰবিলাকে কাম কৰি আছে বহুতখিনি আগতে চিভিল সোসাইটি অৰ্গেনাইজেশ্যন বা বাহিৰৰ ফাণ্ডিং এইটো জিৰ' আছিলে আজি আমাৰ তাত CSR আহিছে সেলকো ফাউণ্ডেশ্যন হান্স ফাউণ্ডেশ্যন 20খন মোবাইল মেডিকেল মোবাইল ঘূৰি আছে আজি আগষ্টিয়া ফাউণ্ডেশ্যন 20খন বাছ ঘূৰি আছে তেখেতসকলৰ ছায়েন্স শিক্ষা দিয়াৰ কাৰণে বিভিন্ন কামবিলাক আজি আমাৰ অঞ্চলত চলি আছে তো এই যে নতুন এটা লিগেসি আগৰ চৰকাৰে কি কৰিছে 5000 প্ৰজেক্ট আছিলে 5000 প্ৰজেক্টত কমসে কম 3500 কন্ট্ৰেক্টৰ মানে তেখেতসকলে বিল নিদিয়াকে গুচি গৈছে 3500 কন্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে যিসকলে আজি কোনবা অলমোষ্ট বলিয়া হোৱাৰ নিচিনা হৈছে পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই আৰু আজি কেদিমান আগতে কৈ আছে যে 31 তাৰিখত চৰকাৰ শেষ হ'ব মইতো তেনেকুৱা যিটো BPFৰ মানুহবিলাক কৈছে তেখেতসকলৰ কনষ্টিটিউচনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPFৰ যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে 31 তাৰিখত চৰকাৰ শেষ হ'ব 31 মাৰ্চত এটা ইলেক্টেড গভৰ্ণমেণ্ট 15 ডিসেম্বৰ 2020ত আমি শপত গ্ৰহণ কৰিছো আমাৰ চৰকাৰ শেষ হ'ব 15 ডিসেম্বৰ 2025ত আৰু তেখেতসকলে ৰাইজক এই 4টা বছৰ অহা সপ্তাহত চৰকাৰ ভাঙিব নেক্সট মাহত চৰকাৰ ভাঙিব নেক্সট মাহত আকৌ আমি চিভ হ'ম
নেক্সট মাহত আকৌ আমি উমুক কৰিম এনেকা কৰি 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 4টা বছৰ মানুহক ঠগাই 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 নিজৰ মানুহটো ঠগাইছে বিপিএফৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে এনেকা পলিটিক্স কৰিবলৈ নাপায় সাহস আছে যদি আজি তেখেতসকলে আমাক কৈ আছে সাহস আছে যে ইটো কক ইটো কক ইটো কক সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছিল এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে পইচা ধাৰ লয় মাটি বন্ধকত থয় বিভিন্ন সম্পত্তি বন্ধকত থয় ঠিকা পালে কাম পাম পইচা পাম এমপ্লয়মেন্ট পাম বুলি আহিছিলে 3500 যুৱকসকলক 3500 নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে এটো হল বিপিএফ মডেল অফ পলিটিক্স আৰু আজি কৈছে যে 31 তাৰিখত মানে চৰকাৰ শেষ হ'ব 31 তাৰিখত মাৰ্চৰ পৰা আমি বলে টকা পইচা লাৰিব নাপাম আমাৰ কোনো একো নাথাকিব গোটাই সিস হ'ব কোনটো দুনিয়াত আছে তেখেতসকলে কোনটো দুনিয়াত আছে এই কথাটো নকোৱাকে পলিটিক্স কৰিব নোৱাৰে নেকি বেলেগ কথা ক'ব কাৰণেটো পাৰিলেহেঁতেন কিন্তু বেলেগ কথা ক'বলৈ তেখেতসকল একো নাই খালি স্লেং ল্যাঙ্গুৱেজ বেয়া ভাষা বেয়া কথা ক'ব মানে যিটো কথা ক'লে পাব্লিকত বেয়া এটা ইমপ্ৰেশন পৰিব সেই কথাবিলাকত তেখেতসকলে কয় আমাকতো তেখেতসকলে একো কৰিব নোৱাৰে আমি যিটো কাম কৰা নাই হিটো ব্লেম দি প্লে আমাক একো লাভ নাই ইয়াৰ এনসাৰ আছে আমাৰ তাত কিন্তু তেখেতসকলৰ তেনেকৈ কিছুমান কাৰনামা আছে যিটো আমি ক'লে তেখেতসকলে এনসাৰ দিব নোৱাৰে 2900 কোটি লাইবিলিটিটো আজি হাগ্ৰামা মহিলাৰী কক কেদিমান আগৰ পৰা কৈ আছে আজি আমাৰ অফিচাৰ বিলাকক থ্ৰেটেনিং দিছে তেখেতসকলে থ্ৰেটেনিং কালচাৰৰ পৰা আহিছে দম কালচাৰৰ পৰা আহিছে দাদাগিৰি কালচাৰৰ পৰা আহিছে আৰু আমাৰ অফিচাৰ বিলাকক কৈ আছে কোনো অৰ্ডাৰ সদাৰ নেদিবি পিছত কিন্তু মই ৰিস্ক নলম বুলি যেনুবা তেখেতে আৰু চিভ হ'বহে আমি সরকার বনানো না এটো বাদ কথা হাগ্ৰামা মহিলাৰ যি আৰু কোনোদিন চিভ হ'ব নোৱাৰে এটো সত্য কথা মই চিভ হম না নহং এটো বেলেগ কথা মই গণতান্ত্ৰিক মানুহ মই তেখেতৰ নচনা দাদাগিৰি কৈ নলং মই 20 বছৰ চিভ হম 40 বছৰ চিভ হম বিটিসি ৰাইজেহে ডিসাইড কৰিব কোনে চিভ হ'ব কোনে সরকার বনাব আজি তেখেতে কৈছে যে মই অফিচাৰ বিলাক কিবা এটা কৰিলে ৰিস্ক নলম তেখেতে কোন হৈ ৰিস্ক লবলে তেখেতৰ 3000 কোটিটো কোনে ৰিস্ক লব এতিয়া 3000 কোটি টকা যে ধাৰ লুগাই থৈ গল আজি হেই ঠিকাদাৰ বিলাকক বাসি বাসি দুখীয়া গৰীব বিলাকক আমি পইচা দি আছো বিল দি আছো তেখেতৰ পাপ আমি ধুই আছো 300 কোটি টকা আমাৰ ফাণ্ডৰ পইচা কাম কৰিব লগা পইচা এই কন্ট্ৰাক্টৰ বিলাকৰ মুখটো চাই পেলাই আমি তেখেত সকলক বিল দিলো তিনিবাৰ কৈ বিল দিলো আমি বিভিন্ন ডিপাৰ্টমেন্টত 3500 মানুহৰ পেটত হাগ্ৰামা মহিলাৰে লাট মাৰি থৈ গৈছে 3500 এই মানুহবিলাক কিন্তু এতিয়াও জিয়াই আছে তেখেত সকলে কৈ আছে আৰু তেখেত সকলে লিডাৰক সন্মান কৰিব জানে কাৰণে আজি ৰাজপথত উলাই আহা নাই তেখেত সকলে সন্মান কৰি বহি আছে গতিকে আজিৰ সময়ত যিটো মিস রুল তেখেত সকলে কৰি গল সেই লিগেসিটো চেঞ্জ কৰোতে আমাক অলপ টাইম লাগে কিন্তু আমি এটো চেঞ্জ কৰি দিলো আৰু এতিয়া লাহে লাহে কৈ যি কথাবিলাক তেখেত সকলে পাব্লিকৰ আগত কৈছে যে ইউপিপিএল ঠগাইছে ইউপিপিএল উমুক কৰিছে তুমুক কৰিছে চাকৰি দিব নোৱাৰে উমুক দিব নোৱাৰে আমি তেখেত সকলৰ নিচিনা কন্ট্ৰাকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টুপনি নাযোৱা কৰিব বিচৰা নাই আমাৰ জুনে চাকৰি লব হি ভালকে খুব পাৰিব হি 8 ঘণ্টা খুব পাৰিব ভালকে তেখেত সকলৰ যিবিলাক চাকৰি ললে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে খুব পাৰা নাই ঘুৰি আছে ইটু ঘৰে ইটু ৰাস্তায় কবাত ইএমক আগৰি ধৰে কবাত অফিচাৰক আগৰি ধৰে চাকৰি দিয়ক আমাৰ দিনত চাকৰি পোৱা একজন মানুহ কত যাব লগা হোৱা নাই টুপনি হাৰা হোৱা নাই হি ভালকে টুপনি মাৰিব পাৰিছে আমি যি আজি তেখেত সকলে কৈছে হিদিনা তেখেত সকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে কোনটো শিক্ষক ভুৱা টেট পাস কৰাটো ভুৱা না 99 টো ভুৱা 99 শিক্ষক বিলাকৰ দুইবাৰ তিনবাৰ টকা লয় তেখেত সকলৰ ভাল ডাঙৰ নেতা সকলে নাম ক'ব পাৰো সব লাজ পাব তেখেত সকলে মই তেখেত সকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই কিন্তু বেছিকে প্ৰভোক কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লয় কোনে পইচা লৈছে গুৱাহাটীত কোনটো হোটেলত লৈছিলে কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে কোত বহি লৈছিলে কোনজন ইএমএ লৈছিলে তাৰ লগত কোন অফিচাৰ আছিল সব তথ্য আমাৰ তাত আছে আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো বডলেণ্ডৰ তথ্য লাগে আমাক এই তথ্যটো কেনেকৈ ভাবিছে তেখেত সকলে হেৰাই গল বুলি মানুহে পৃথিৱীত যি কাম কৰে এটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে আৰু হেই দাদা ভাই সকল 99 শিক্ষক সকলক ঠগাই তেখেত সকলে কৈছিল আমি চাকৰি দিছো যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে 3 মাহ মাত্ৰ চাকৰি আছে 6 মাহ মাত্ৰ চাকৰি আছে তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছো এটো বিপিএফ দিয়া নাই
এই জাস্টিসটো আমি কৰিছো আৰু আজি ইয়াতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছো কোনজন টিচাৰ ভুৱা টিচাৰ সকলক টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে তেখেত সকলক আমি সমৰ্থন কৰক সহায় কৰক আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ হৈটো সদায় কৈ আছে ইটো ঠগালে অলৰেডি স্যালাৰিয়ে পাই গল আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে ষ্টাফ আছে তেখেত সকলৰ স্যালাৰিৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত সব ধৰা হৈছে কোনো আঠানা পইচাও ৰৈ যোৱা নাই যিখিনি স্কুল কলেজ ৰৈ গল বিটিআৰ ৰেকৰ্ডৰ 6.3 মতে বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লোজ মতে আমি তেখেত সকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষা মন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছে কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড এটাৰ পিছত আনটো সমস্যা ওলাই যায় থাকে আৰু আজিৰ সমস্যা নহয় যোৱা 30-40 বছৰৰ আগৰ পৰা আহা সমস্যা গতিকে অলপ সময় লৈছে আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ আহা বা তেনেকা সোৰ্স আমাৰ হাতত নাই গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব আমি তেখেত সকলৰ ওপৰত বাদ চাই আছো আজি নহয় কালি কৰিব অলৰেডি বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা বিটিআৰ গভৰ্ণমেণ্ট বিভিন্ন ছাত্ৰ সন্থা জাতীয় সংগঠনৰ লগত পাতি এই স্কুল বিলাকৰ যেটো সাৰ্ভে কৰা কাম এটো আমি এটা ফেজ কমপ্লিট কৰি লৈছো গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছো আজিৰ সময়ত কবলৈ পাই মানে কবলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সৰকাৰ বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020 ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পাই ইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিসিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেত সকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ সৰকাৰ চলাইছে আপোনালোকে কিন্তু আৰু ভাল সৰকাৰ চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনো দিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে জুৱা মদ ভাং কিবা কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাও তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে বিটিসিত এনেকা কালচাৰ বিলাক বড়ো সমাজতো নাছিল বিটিসিতো নাছিল আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিং বিলাকত বহুত ডাঙৰ কিছুমান লৰা বিলাকক লুগাই ফলাই কৈ আছে যে ইটো কৰো চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি সোশ্যাল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি আপোনালোকৰ নিচিনা বিটিসি দখল কৰিবলৈ আহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড বিটিসি ৰাইজক সেৱা কৰিবলৈ আহিছো আমাৰ মা সকলক আমাৰ ভাই ভনী সকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়ক সকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠী বিলাকৰ নামও ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গুটিখিনিক মানে আমি সেৱা কৰিবলৈ আহিছো আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কক তুমুক কথা কক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3.5 হাজাৰ কন্ট্ৰাক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি ফ্লাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গল নিজৰ দাদা ভাই বিলাক আমি ইউপিপিএল বিজেপি চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টুপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো এই কাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি কলো কাৰণ
পাব্লিকক কোনোবা মিছলিড কৰিব এইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু কৰি থকাটো আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক যদি কোনোবাই মিছলিড কৰে আজি কোকৰাঝাৰত পৰ্বতজৰাৰ পৰা লৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটিত যাই পেলাই চাহ বাগান বনাইছে আপোনালোকে আমি বনোৱা নাই আমি সেই ফৰেষ্টবিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছোঁ আৰু আপোনালোকে শ মাটি বেদখল কৰি পেলাই চাহ বাগান বনাই থৈ গৈছে আৰু আজি সাধাৰণ মানুহ প্ৰভোগ কৰি আছে যে এইবিলাক আন্দোলন কৰ কিবা কৰ হেন কৰ টেন কৰ এইবিলাক প্ৰভোগ কৰি আছে এনেকা কৰিবলৈ নাপায় সংগ্ৰাম কৰি উঠি একবাৰ চৰকাৰ পাইছে সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ শাসন কৰিবলৈ সুযোগ পাইছে ৰাইজক সেৱা কৰিব লাগে আৰু আমি হিতুকে বিচাৰো তো এই কাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি সবকৈ একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছো ইয়াত আজিৰ তাৰিখত আমি আনন্দিত হৈছো ইয়াত বাথু আৰছো হৈ আছে ব্ৰহ্মৰ আহুতিও হৈ আছে খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে আমাৰ মাইনৰিটি সকলৰ নামাজো হৈ আছে ঈদো হৈ আছে আমাৰ গীতা ভগৱত পাঠ হৈ আছে ৰাম কথা হৈ আছে কীৰ্তন পাঠ হৈ আছে দুৰ্গা পূজা কালী পূজা যিমান আছে আমাৰ আজি হোলিৰ পৰা লৈ পেলাই সব ভালকে প্ৰচলন হৈ আছে এই পৰিৱেশটোৱে চাব বিচাৰিছিলো আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গ'ল গতিকে আহি থকা দিনত বিটিআৰ অঞ্চলৰ ৰাইজৰ যি কোৱালিটি অফ লাইফ ইটো ইম্প্ৰুভ কৰিবৰ কাৰণেহে আমি কাম কৰি আছো আজিৰ যিটো ইউপিপিএল বিজেপি মডেল অফ পলিটিক্স আমাৰ কাউন্সিলত বিটিআৰ কাউন্সিলত আমাৰ মডেলটো হৈছে আমি কাকো টাৰ্গেট কৰি কাম কৰা নাই কাকো বেয়া পাই কাম কৰা নাই কাকো আমি টাৰ্গেট কৰি লোৱা নাই আমাৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণ প্ৰত্যেকজন মানুহৰ কোৱালিটি অফ লাইফ জীৱনৰ কোৱালিটিটো গুণটো কেনেকৈ আগুৱাই লৈ যাব পাৰে হিতুক লৈহে আজি আমি চিন্তা কৰি আছো আৰু কাম কৰি আছো গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে দেখা পাইছে শান্তিৰ ফালে কোন আছে অশান্তিৰ ফালে কোন আছে মানুহক মিছা কথা কোৱা প্ৰলোভন ভুৱা কথা কৈ ৰাজনীতি কোনে কৰে সঁচা কথা কৈ ৰাইজক সেৱা কৰি কোনে ৰাজনীতি কৰে তাত আৰু বেছি কথা কৈ কোনো মানে ৰাইজক আজি মিছলিড কৰিব নোৱাৰে